এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আজি দাদাৰ জোৰণ আৰু আমি আটাইবোৰে বহুত বেছি এক্সাইটেড যে আজি আমি কইনা ঘৰত জোৰণ লৈ যাম। আমি আজি ৰাতিপুৱাই উঠি চাহ পানী খালোঁ, চাকি বন্তি জ্বলালোঁ। প্ৰদীপেও 5টা বজাতে ওলাই গৈছে উজান বজাৰত মাছৰ বজাৰ কৰিবৰ কাৰণে, আৰু দেউতাহঁতেও জোৰণৰ বস্তুবোৰ ৰেডি কৰি আছে। আমি সকলোৱে কামত লাগি গৈছোঁ ৰাতিপুৱাৰ পৰাই জোৰণৰ। আৰু আপোনালোকক এটা কথা কওঁ, আমি যেতিয়া চাহ খাই আছিলোঁ তেতিয়া দেউতাই এটা আমাক কথা শিকালে, বিৰাট ভাল লাগিলে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দেউতাই আমাক সুধিলে যে আমি যে জোৰণত মাছটো লৈ যাওঁ, মাছটো কেলৈ লৈ যাওঁ বাৰু, আপোনালোকে জানে নেকি বাৰু? মোক সুধিলে দেউতাই, মামীক সুধিলে, আমি ভালকৈ ক'ব নাজানিলোঁ। তেতিয়া দেউতাই বুজাই ক'লে যে দ্ৰৌপদীৰ স্বয়ম্বৰৰ সময়ত অৰ্জুনে ধনুকাঁড়েৰে মাছৰ চকুটো বিন্ধাই দ্ৰৌপদীক জয় কৰিছিলে, আৰু তেনেকেই দ্ৰৌপদী আৰু অৰ্জুনৰ বিয়া হৈছিলে। আৰু তেতিয়াৰ পৰাই এই জোৰণৰ সময়ত মাছ দিয়া প্ৰচলনটো চলি আছে। আৰু এনেকুৱা একো কথা নাই যে ডাঙৰ মাছ দিব লাগে, একো কথা নাই তেনেকুৱা। মাছ এটা কেৱল হ'ব লাগে। মাছ দিয়া প্ৰচলনটো তেতিয়াৰ পৰাই তেনেকৈ চলি আছে। সঞ্জিতা মালটো আহি পাইছে নাই? এটা ফ্ৰেছ ডাঙৰ পিচ আহি আছে নেকি? 10 কেজি কৈছে। হা 10 কেজি 10 কেজি আহি আছে। আপা ফাইনেলি পোৱা যাব। এইটো মাছ কিলঘৰীয়া। কিমান কিলো এইটো? 5.6 5.6। জোৰণৰ কাৰণে ৰেডি হৈ আছোঁ। কমপ্লিট মই ড্ৰেছ আপ কৰা নাই, জাষ্ট মেকআপটো কৰিছোঁ। আৰু মোক মেকআপ কৰিছে প্ৰণামী নাথ। আপোনালোকক মই চিনাকি কৰাই দিছোঁ। হাই, তেওঁৰ চাংচাৰিত ঘৰ। ব্ৰাইডেল মেকআপ, পাৰ্টি মেকআপ গোটেইবোৰ কৰে। মোক মেকআপটো কেনেকুৱা হৈছে আপোনালোকে জনাব। মই তেওঁৰ ফোন নাম্বাৰ আৰু ডিটেইলছ গোটেইখিনি মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তেওঁক আপুনি যাব, তেওঁ ঘৰলৈকে গৈ মেকআপ কৰি দিব। মই গোটেইখিনি আপোনালোকক জনাই দিম। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে জনাব। গোটেই কমপ্লিট মই ড্ৰেছ আপ কৰাৰ পিছত আপোনালোকক দেখুৱাম মই গোটেই লুকটো। আৰু এতিয়া গোটেই জোৰোণৰ কাৰণে গোটেই প্ৰিপাৰেশ্যন চলি আছে, একদম দৌৰা দৌৰি। আৰু মোৰ মেকআপ কৰাৰ পিছত প্ৰণামী আৰু মা আৰু আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ্ছৰো মেকআপ কৰিব আছে। আমি ধুনীয়া ধুনীয়া হৈ যাম আৰু আজি জোৰোণ দিবলৈ। মই জোৰোণৰ কাৰণে ৰেডি হৈ গ'লোঁ। এইটোৱে মোৰ গোটেই ফাইনেল লুকটো। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া জোৰোণলৈ যাওঁ আৰু গোটেই আলহীখিনিও আহি পাইছে।
যিহেতু ময়ো জোৰণ পিন্ধাই আছিলোঁ, জোৰণৰ নিয়মখিনিৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, ক্ষমা কৰি দিব। আমি জোৰণ পিন্ধালোঁ, চাহ খাবলৈ আহিছিলোঁ, চাহ পানী খালোঁ। আৰু মাক কেনেকুৱা লাগিছে? জোৰণ পিন্ধাই মেলি চাহ পানী খাই জলপান খালোঁ। এতিয়া যাওঁগৈ আৰু তাত বহোগৈ। আমি সবে ডেন্স কৰি আছো এতিয়া বাছত। বাবু নাচি দিয়া। আহি পালোঁ জোৰণ দি মেলি। জোৰণ দি আহি পালোঁ। মই গা পা ধুই ফ্ৰেছ হৈ এয়া কাপোৰ চেঞ্জ কৰিছোঁ আৰু আপোনালোকে আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈকে বাই।